নমস্কাৰ মই এটা হেয়াৰ পেক লৈ আজি আপোনালোকলৈ ভিডিঅ'টো আনিছো এটো হল সম্পূৰ্ণ নেচাৰেল পেক হয় ইয়াত আছে জেতুকা পাত জেতুকা যিহেতু পাত জেতুকা আৰু লগতে আপোনাৰ কফি আৰু জবা ফুলৰ পাত আৰু লগত মিঠি গুটি এই চাৰিটা সামগ্ৰীয়ে মই পেকটো ৰেডি কৰিছো একদম নেচাৰেল হয় দেখিছানে বহুত ধুনিয়াকে মই মিশ্ৰণটো ৰেডি কৰিছো আৰু আগদিনাই মই পিছি থৈ লৈছো আগদিনা পিছি থলে ধুনিয়াকে গুটেকিটা বস্তু এক ড্ৰপ হয় সেই কাৰণে মই আৰু এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই এতিয়া ধুনিয়াকে মিলাই লৈছো মিলাই লৈ এতিয়া লগাম আৰু লগাবলে এয়া দেখিছানে মই ৰডতে বহি লৈছো তাকে লগৰজনী আহিলে তাই কৈছে বলে লগাই দিও দিয়া কৈছে মনো লগাই দিয়াচোন কাৰণ অকলে লগাবলে অকমান অসুবিধা হয় গুটেখিনি মিলাবলে তাই আহিছে যেতিয়া লগাই দিও কৈছে লগাই দিয়া আৰু কিনাৰবোৰ পকিছে দেখিছানে এডাল দুডাল পকিছে আৰু চুলি মানে এতিয়া গৰমৰ পৰা ঠাণ্ডালে গলে ঋতু পৰিৱৰ্তন হলে চুলি সকলোৰে খৰেই হলেও অকমান মোৰ বেছিকে খৰিব লৈছে সেই কাৰণে বলো অকন পেক লগাও আগতে মই কোনো ধৰণৰ চুলিত একো বস্তুই লগোৱা নাছিলো এতিয়া লাহে লাহে চুলি পকিব ধৰিছে খৰা সমস্যাটো অলপ বাঢ়িছে সেই অকমান বলো নাই নেচাৰেল ভাবে অকন যত্ন কৰো আৰু আপোনালোকৰ যদি চুলি পকিছে বা খৰিছে অকালতে তেতিয়া হলে এই পেকবিট ব্যৱহাৰ কৰিব পাৰিব সেই আপোনালোকৰ সুবিধা হ'ব বুলি মই ভিডিওটো আগবঢ়াইছো লগাবচোন খুব ভাল মই আগতে ব্যৱহাৰ কৰা নাছিলো যদিও এতিয়া ব্যৱহাৰ কৰিছো প্ৰায় দুমাহ মান হৈছেহে মই লগোৱা আৰু মই একদম সময় নাপাও ৰেগুলাৰ লগাব নোৱাৰো 15 দিন 20 দিন কেতিয়াবা এমাহৰ মূৰতহে এবাৰ দুবাৰ মাত্ৰ এতিয়ালৈকে মই তিনিবাৰ লগাইছো মানে দুমাহৰ ভিতৰত তেনেকে লগাইছো আৰু মই বহুত সুফল পাইছো ভাল লাগে কফিটোৱে কি হয় পকা চুলিখিনি অকমান কালাৰ কৰি দিয়ে আৰু অকমান দিনলৈকে থাকে আৰু মেহেন্দিটো মানে জেতুকাটো ৰঙা কৰি দিয়ে নহয় জানো সেই কাৰণে দুইটা বস্তু মিললে চুলিখিনি অলপ দীৰ্ঘ দিনৰ ধৰি কাৰণে মানে ৰঙা হৈ থাকে আৰু পকা চুলি কিডাল তাকে ভাল লাগে আৰু চুলিখিনি পকিলে বেয়া লাগে ন মানুহৰ চকুত বৰ সহজে পৰি যায় এনেটো বুঢ়ী হলুই বাৰু সেইটো কথা একো নাই কিন্তু সন্মুখতে একদম মুখৰ আগতে যদি পকি থাকে আৰু কোনোবাই পটককে দেখিলে কয় দেও চুলিখিনি পকিছে ন বুলি কলে নিজকে অকমান বেয়া লাগে ন বুঢ়ী হলে কি হ'ব তাকে এয়া লগাই মেলি মোৰ হৈ গল আৰু একদম জটাধাৰী শিৱ বাবা বনি ৰেডি তাকে এতিয়া কেনেকুৱা লাগিছে বহুত ভাল লাগে জানেনে একদম ঠাণ্ডা লাগে মূৰটো লগাই দিয়াৰ পিছত খুব ভাল লাগে এতিয়া 3 ঘণ্টা সময় ৰম তাৰ পিছত শুকুৱাৰ পিছত ধুই দিম আৰু ভাল লাগে তাৰ পিছত চুলিখিনি ইমান ধুনিয়া এটা সেন্ট আহে কাৰণ সম্পূৰ্ণ নেচাৰেল বস্তু গুটেখিনি এতিয়া ধুনিয়াকে শুকাবলে দিম তাৰ পিছত এতিয়া তাই লগাব চাব দেই এইয়া তাইক মই লগাই দিম বুলি কৈছিলো কিন্তু তাই নিজে লগাইছে বুলি নিজে লগাইহে ভাল পায় বলে লোকে লগাই দিয়াটো অশান্তি লাগে বুলি কৈছে সেইকাৰণে তাই নিজে ধমধম লগাই আছে আৰু পুৰা তাৰপা দুইজনীয়ে ধুনিয়াকে লগাই মেলি হয় তাই নিজে লগাইছে সবৰে হেইবোৰ মও নিজে লগাও বাৰু কিন্তু আজি তাই আহিলে কাৰণে লগাই দিলে কিন্তু এনে নিজে লগাও উপায় নাই কোনেনো লগাই দিব হয় আমি অকলশৰীয়া মানুহ নিজেই লগাব লাগিব তাকে মই এই পেকটো লগাই খুব ভাল পাইছো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব আৰু আমি দুইজনী লগাই তাইও লগাই হৈ গল দুইজনীয়ে লগাই এতিয়া ৰেডি আৰু 3 ঘণ্টা সময় বহিম মানে ইটো কৰি থাকিম আৰু তাৰ পিছত আৰু ধুই দিম ঠিক আছে আপোনালোকে ভিডিওটো চাই কেনে পালে জনাব আৰু যদি ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব